ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। নগাঁও জিলাতো যথেষ্ট সংখ্যক লোক ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈছে। ইতিমধ্যে যোৱাটো মাহত এজন লোকৰ মৃত্যুমুখতো পৰিছে। তথাপি কোনো সচেতনতা দেখিবলৈ পোৱা যোৱা নাই ৰাইজৰ মাজত। কৰোনা প্ৰট'কল ভংগ কৰা দেখা যোৱা গৈছে ৰাইজৰ মাজত। ইতিমধ্যে মই এতিয়া উপস্থিত আছোঁ নগাঁৱত। আপোনালোকক মই কেমেৰা সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম। ইয়াৰ দাদা, কৰোনা বাঢ়িছে তথাপি মাস্ক পিন্ধা নাই। মাস্ক আছে, পিন্ধাই মই আছে বাৰু। মাস্কখন পিন্ধিব লাগে যিহেতু কৰোনা বাঢ়ি আছে। মাস্কখন পিন্ধি ল'ব দেই। যিমানেই নগাঁৱত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে সিমানেই ৰাইজৰ মাজত নাইকিয়া হৈছে সজাগতা। আহিছে মাস্কখন কিয় পিন্ধা নাই? মাস্কটো আমি গম পোৱা নাই। লগাই ল'ব লাগে। বাহিৰত আহিছে আপোনাৰ বেমাৰটো হ'লেতো আপোনাৰ নিজৰে ক্ষতি হয় নে নহয়? মাস্কখন লগাই ল'ব। ঠিক আছে, কাৰণ এজনৰ পৰা এজনলৈ এজনৰ পৰা এজনলৈ হ'ব, আপোনাৰ পৰিয়ালটো বিপদত পৰিব, হয় নহয়? নগাঁৱত যোৱা 1 এপ্ৰিলৰ পৰা বৰ্তমানলৈকে 180 জন লোক কৰোনাত আক্ৰান্ত হৈছে যদিও পূৰ্বৰ তুলনাত ৰাইজৰ মাজত বিষয়টোক লৈ কোনো ধৰণৰ সজাগতা পৰিলক্ষিত হোৱা নাই। বিশেষকৈ চহৰখনৰ ভূঞাপট্টি, ঢিংগেট আদি অঞ্চলত অধিকাংশ লোকেই মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে। ইপিনে মাস্ক পৰিধান নকৰিলে চৰকাৰে 1000 টকাৰ জৰিমনা নিৰ্দেশনা কৰিছে যদিও বৰ্তমানলৈকে নগাঁও জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ কঠোৰতা প্ৰদৰ্শন নকৰাৰ বাবেই বৰ্তমান একাংশ লোকে আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি মাস্ক পৰিধান নকৰাকৈ মুকলিকৈ ঘূৰি ফুৰিছে। বিগত বৰ্ষটিত নগাঁও জিলাত কৰোনাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। অসমৰ আটাইতকৈ অধিক কৰোনা সংক্ৰমিত জিলাসমূহৰ ভিতৰত নগাঁও জিলা আছিল অন্যতম। নগাঁও জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কৰোনাৰ সংক্ৰমণ আছিল সৰ্বাধিক। সেই সময়তো সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কৰোনাৰ সংক্ৰমণৰ মূলতে আছিল অসাৱধানতা। এইবেলিও ৰাইজৰ মাজত কৰোনাক লৈ কোনো ধৰণৰ সজাগতা পৰিলক্ষিত নোহোৱা ঘটনাই নগাঁৱত ভয়াৱহ পৰিস্থিতিৰ আগজাননী দিছে। আনহাতে সামাজিক মাধ্যমতো কৰোনাক লৈ সাৱধানতা অৱলম্বন নকৰিবলৈ আৰু কৰোনাৰ বিষয়ে ভুৱা প্ৰচাৰ চলাই একাংশ দুষ্ট চক্ৰই বিভ্ৰান্ত কৰিছে ৰাইজক। কৰোনা চৰকাৰৰ অপপ্ৰচাৰ বুলি কৈ ৰাইজক সাৱধানতা অৱলম্বন কৰাৰ পৰা বিৰত থাকিবলৈ উচতনি দিয়া ফেচবুক একাউণ্টৰ বিৰুদ্ধেও প্ৰশাসনক কঠোৰ হোৱাৰ আহ্বান জনাইছে নগাঁৱৰ সাধাৰণ ৰাইজে। প্লাবিতা হাজৰিকা আৰু বৰ্ণালী শইকীয়াৰ ৰিপৰ্ট, DNA নিউজ।